নমস্কাৰ বন্ধুসকল, সকলোকে আছামিজ মটিভেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে জানে নীল দা আৰু নেন্সি ফুকনৰ বিয়া। আচলতে নেন্সি ফুকনে যেতিয়া দেউতাকে আশীৰ্বাদ দি আছিল, তাইনো কিয় কান্দিলে তাকে আমি চাবলৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই পূজনীয় দেউতা, মই আপোনাৰ দান আদৰেৰে গ্ৰহণ কৰিলোঁ আৰু আপোনাৰ কন্যাক মৰম আৰু আদৰেৰে ৰাখিম। দেউতাকক পেলাই অলপ সেৱা টাইম কওক আৰু দেউতাকে নিজকে আশীৰ্বাদ কৰক। মাথা ধৰি লওক, এনেকৈ ধৰি লওক, এনেকৈ ধৰি আপুনি যি জানে, আপুনি যি যেনেকৈ মন যায় তেনেকৈ আপুনি মনতে হ'লেও যেনেকৈ হ'লেও দিয়ক। দি আছিল Tagwan dalam baklan kopi kosan kopak mai kunjau nangga sasang kulen malong na baban diko puno lukni raso lukman ko kosok no kole otibren dipan somre sompan sok ma kuni ko umur moswa kulamuk moswa kano moswa kumanuk moswa den diban dihokitang moswa kun sansohan hitni hitken sor kun sor purara long sikian diban boy mo মই আদৰ এটা কৰি দিছোঁ, চুমা এটা খাই দিওঁ, চুমা এটা খাই দিওঁ, আদৰ দি কৰি দিওঁ। আমি আমাৰ মাজত দৰাৰ পিতৃ দেৱতা আছে, তেখেতকো আমি ওচৰত মাতিছোঁ। তেখেতক আপুনি আহক, আহকচোন, তেওঁলোকৰ পাছলৈ আহক। আমি এই মুহূৰ্তত আমি আমাৰ ইতিমধ্যে দৰাৰ কন্যাৰ পিতৃয়ে তেখেতৰ যি জোঁৱাই হাতত গতালে, এতিয়া ফুকনৰ ছোৱালী দাসৰ বোৱাৰী হৈছে। আমি